Good morning everyone আৰু এতিয়া ৰাতিপুৱা বাজিছে 6টা তো মই উঠিয়ে মানে কোনটো কাম কৰিম নকৰিম কৰি মানে মই এতিয়া চোতালখনে হাৰিবলৈ লৈছো আৰু ৰাতিপুৱা উঠি এনেও চোতাল আগত হাৰিব লাগে তো চোতালখন হাৰিবলৈ লৈছো আৰু এতিয়া ঘৰ কোনো উঠা নাই মই অকলে উঠিছো আৰু হাহুমা মানে আহে ৰাতিপুৱা হাহুমা উঠি আহে আৰু খুচকাৰিবলৈ আহে যে সেই কাৰণে মানে ইয়াতে সোমাই আৰু তো আগতে মই মানে চোতাল হাৰিবলৈ জনা নাছিলো ঘৰৰ পৰা বাহিৰত উলাই ল'ব লাগে মই মানে ৰাস্তাৰ পৰা ঘৰতহে লৈ আহো হাৰি তেনেকৈ মানে চোতাল হাৰিব নাপায় বুলি কয় মানে এফালৰ পৰা মানে ৰাস্তালৈকে উলিয়াই লৈ যাব লাগে চোতাল হাৰিবলৈ সবে জানে মানে মই জনা নাছিলো আৰু আপোনালোকক মানে কৈ দিলো আৰু এনে মানে মনত পৰিল আৰু চোতালখন হাৰি থকা দেখি তো সেই কাৰণে তেনেকৈ মানে হাৰিছিলো আৰু আপোনালোকক আৰু কৈ দিলো আৰু সবে জানে যেহেতু মই মানে জনা নাছিলো প্ৰথমে সেই কাৰণে মানে হাৰিছিলো তেনেকৈ আৰু এতিয়া চোতাল হাৰি মই মানে বাচন মাজিবলৈ আহিলো আৰু কথা পাতি আছো সৰু বালৰ বাহাতৰ মানে কুকুৰা পোৱালি ওলাইছে মানে তাকে সুধি আছিলো আৰু কেইটা ওলালে কেইটা নাই ওলা তাকে সুধি মানে মই বাচন মাজি আছো আৰু ইফালে চাইও আছো ওলাইছে মানে সৰু কুকুৰা পোৱালিবিলাক ওলাই যে ভাল লাগে আৰু চাবলৈ তো এতিয়া বাচনখিনি মাজি লৈ আৰু মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো যেতিয়া আপোনালোকে চাই থাকিব আৰু লাষ্টলৈকে আৰু জনাব কমেন্টত কেনেকুৱা লাগিলে আৰু লাইক এটা নিশ্চয় কৰি দিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব তো ভিডিঅ'টো চাই থাকক আপোনালোকে লাষ্টলৈকে এতিয়া মই মুখ হাত ধুম আৰু ধুই কিনে এতিয়া চাহ বনাবলৈ যাম আৰু চাহ খাম তো এতিয়া চাহ বনাই লৈ আহিলো এয়া দেখিছে পিঠা বনাইছো আটাৰে আৰু জেলেপি আছিল কালিয়ে হেয়া দি চাহ খালো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভাল আৰু মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিলে তো এতিয়া মানে মই স্কুলত গৈছিলো বেটিক থবলৈ গা পা ধুয়ে গৈছিলো কিন্তু মন্দিৰবিলাক মুচিবলৈ মানে টাইম পোৱা নাছিলো তো এতিয়া আহি কিনে সব মন্দিৰবিলাক মুচি ললো আৰু এতিয়া আপোনালোকৰ আগত আহিছো তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো লাষ্টলৈকে চাই যাব আৰু যিসকলে মোৰ চেনেলত নতুন আছে কৈছো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সোনকালে মোৰ ফেমিলি জইন হৈ ল'ব আৰু যিসকলে আগৰ পৰা আছে সকলক বহুত ধন্যবাদ তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো লাষ্টলৈকে চাই যাব আজিনো দিনটো কি দেখুৱাব পাৰো আৰু মানে এয়াই আৰু তো চাই থাকিব আৰু এয়া দেখিছে জলকীয়া গছডাল মানে কত তুলি থৈছে ওপৰত মানে এনেকুৱা হয় এই ফলিছেটো এই জলকীয়া ফলিছে মই দেখাই নাই মানে কি হল এডাল মানে নামাতে আছিলে কিন্তু ছাগলীবিলাক আহি বেলেগৰ ছাগলীবিলাক আহি মানে সব খাই একেবাৰে আপোনালোকে দেখিব পাৰিছে মানে পাতবিলাক নাই তো তেনেকৈ মানে সেই কাৰণে খঙতে মানে ইয়াত ওলমাই থৈছে এনেকৈ তথাপিও এতিয়া লাগিছে যেনিবা জলকীয়া দেখিব পাৰিছে এটা দুটাকে মই এতিয়াহে দেখিলো মানে দেখা নাছিলো প্ৰথমে আৰু তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তো এতিয়া 11টা বাজিলে আৰু মই যাব ওলালো মানে কিস্তি দিবলৈ আৰু এইফালে দেখিছে কাপোৰ এইবিলাক সব কালিৰ কাপোৰ আৰু আজিৰ কাপোৰটো আছেই চাৰিওফালে মানে কাপোৰ মেলি দিছো আৰু তো এতিয়া মই যাওঁ কিস্তি দিবলৈ আহি কিনে ভাত পানী বনাম আৰু দাল বইল কৰি থলো তো দাল বইল কৰি থলো তাতে আলু দিছিলো মানে আলু পিটিকা দাল এনেকৈ খাম আৰু আজি তো মই আগত গৈ আহো তাৰপিছত বেটিকো আনিব যাব লাগিব তো চাই থাকক আৰু লাষ্টলৈকে তো গাইছ এতিয়া বাজিলে 1:30 আৰু আমি এতিয়া ভাত খাবলৈ বহি গলো মানে বেটি স্কুললৈ লৈ আহিলো আৰু গা পা ধুৱাই দিলো তো হিও ভাত খাই আছে আৰু ভাতৰ আজি সিম্পল কি বনালে আপোনাক দেখাই আছো এইফালে দাইল বনাইছো তাৰপিছত এইফালে পাপৰ আৰু এইফালে আলু বইল কৰি লৈছো এয়া এখিনি মই পিটিকা বনাও এইফালে বেটি খাই আছে ৰব পৰা নাই আৰু ভুকু লাগিছে 1:30 বাজিলে তো খাই লো আগতে গুড ইভিনিং এভৰিৱান আৰু এতিয়া বাজিলে 6টা তো আপোনালোকৰ আগত মই এতিয়া আহিলো আৰু দিনটো মানে আজি কাৰেণ্ট নাছিলে তো সেই কাৰণে ভাবিছো মই মানে মোবাইলটো চাৰ্জ নাছিলে তো ভিডিঅ' বনাব পৰা নাছিলো আৰু এতিয়া সন্ধিয়া চাহ বনাবলৈ ৰেডি মানে ইয়া চাহ বহাই দিছো আৰু ইফালে গৰম পানী দি দিছো এতিয়া যেহেতু ঠাণ্ডা দিন আহিলে আৰু তো সেই কাৰণে মানে গৰম পানীৰ পৰা ষ্টাৰ্ট এতিয়াৰে পৰা আৰু ইফালে মই চাহ বনাই আছো আৰু চাহৰ লগত খাবলৈ আজি কি আছে আপোনালোকৰ অকমান দেখাই দিছো তো এইফালে দেখিছে ইমান ডাঙৰ পকৰি মানে এয়া হল বেগিনাৰ আৰু এইফালে আছে চিঙৰা 3টা আৰু এয়া পকৰি আছে 3টা মানে আমি 3জন মানুহ তো 3টা সেই কাৰণে তো আগত চাহখিনি মই বনাই লওঁ এইফালে পানীখিনি উতলি আছে চেনি দিছো চাপাতিখিনি দিলো আগতে তো এইফালে চাহ বনাই ললো আৰু এতিয়া খাই লওঁ
তো এতিয়া চাহ পানী খাই লওঁ আৰু আজি ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে নহয় লাইক এটা কৰি দিব আৰু চেনেলটো যদি নতুন আছে তেনে ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে মোৰ ফেমিলিত জইন হৈ ল'ব আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে তো আকৌ লগ পাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে